এইখন গাইছ মই বনাই আছোঁ। এইভাগে আমি ৰখি আছোঁ আৰু এইভাগে মানুহ চব গাইছ এই প্ৰথম চাকৰিতে গাইছ মানুহ চব এইভাগে গাইছ গেট আহি পালোঁ তজলক ভিতৰলৈকে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল অভিনাশ ব্লগ। তো সকলোৰে খবৰ পাতি ভালে থাকে। তো আজি মোৰ অলপ উঠোতে দেৰি হ'ল, মানে 9:30 বাজি গৈছে মই উঠোতে। তো ভিডিঅ' ইউটিউবত আপলোড দিলোঁ। তো জলকতে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক এটা বস্তু দেখাইছোঁ। মই বস্তুটো মানে অলপ বেলেগ টাইপৰ, মানে কালি বনাইছোঁ মই, কমপ্লিট হোৱা নাই বাৰু, আছে অৱশ্যে অলপ কিবা কৰিব লগা। তো জলক বাহিৰত যাই বঢ়িয়াকৈ মই দেখাই আছোঁ। তো মানে কমপ্লিট কৰিব লগা আছে আৰু বহুত আছে কৰিবলৈ। তো একবাৰ দেখাই দিছোঁ। বাহিৰত যাই লওঁ প্ৰথমতে। তো গাইছ বস্তুটো হৈছে এইখন গাইছ। তো মই এখন ইউটিউব চিলভাৰ প্লে বটন বনাই আছোঁ গাইছ এইখন। তো মানে কেনেকুৱা হৈছে নাজানো আৰু, মানে লিখিব আছে বহুত কিবা কিনি ৰং চং কৰিব লগা আছে। তো বৰ্তমানলৈ কেনেকুৱা হৈছে এইখন মই নিজে ধৰিব পৰা নাই, ভালে হৈছে নে বেয়া হৈছে। তো যিহেতু ইউটিউবত কৰাটো পানাই বহুত আছে, বহুত টাইম আছে ইউটিউবৰ পৰা পাবা। তো এতিয়ালৈকে মোৰতো 2000 ছাবস্ক্ৰাইবাৰতে কমপ্লিট হোৱা নাই আৰু 1 লাখ ছাবস্ক্ৰাইবাৰ এখন পায়। তো সেইকাৰণে ভাবিছোঁ ঘৰতে এখন বনাই লওঁ, ইউটিউবে যিহেতু নেদে, আশাও নাই পাম না নাপাওঁ। সেইকাৰণে ঘৰত বনাই লৈছোঁ। এতিয়া কিবা কিনি কাম কৰিব লগা আছে। মোৰ এটা ডাঙৰ সপোনে আছে। তো মানে ইউটিউবত ছাকচেছফুল এটা ইউটিউবাৰ হ'ব। তো মানে চিলভাৰ প্লে বটন পোৱা, ডায়মণ্ড গ'ল্ড প্লে বটন পোৱা আৰু ডায়মণ্ড প্লে বটন পোৱা। তো সপোন আছে, কি হয় নাজানো আৰু, ছাকচেছফুল হ'বই না নহ'বই ইউটিউবত। তো সেইকাৰণে ভাবিলোঁ এখন ঘৰতে আৰু এখন মানে বনাই লওঁ। তো ইয়াত বহুত কিবা কিবি কাম কৰিব লগা আছে, নাম চামবিলাক লিখিব লগা আছে, কালাৰ চালাৰ কৰিব লগা আছে। তো মানে এনেই আৰু মই প্ৰথমত মানে এনেই বনালোঁ প্লাইবটৰ এখন। তো ছেকেণ্ড মই যদি এখন যদি ভাল হয় বনত, মানে ভাল লাগে কিবা এটা, তেতিয়াহ'লে মই নেক্সট গ'ল্ড, মই ইয়াৰ এইখন বনোৱা ভিডিঅ'টোতো দিয়া নাই মই। তো মই কিনকে কি কাটি কি বনালোঁ সেইটোতো মই দেখুওৱা নাই এইটো মানে ভিডিঅ'ত। তো মই যদি এইখন কমপ্লিট হোৱাৰ পিছত মই আৰু এটা ভ্লগ বনাম, যদি এইখন ভাল লাগে মোৰ কিবা এটা যদি মোৰ মানে নিজৰে ভাল লাগে কি হৈছে এতিয়া মোৰ বনতে হৈছে, তেতিয়াহ'লে মই গ'ল্ড প্লে বটনখন কেনেকৈ ষ্টাৰ্টিঙৰ পৰা একদম লাষ্টলৈকে কেনেকৈ কি কৰোঁ, কেনেকৈ কি মানে বনাওঁ মই, কেনেকৈ মানে ক'ৰ পৰা কেনেকৈ মানে বনাওঁ মই, কি টাইপত বনাম মই, সেইখন চবখিনি মই অল ডিটেইলছত মই বনাম, মানে ভিডিঅ' বনাম। তো এতিয়া আৰু যিয়ে নহওক এইখনত বহুত কাম কৰিব লগা আছে। তো এইখন থাকক, এতিয়া মই থৈ দিওঁ এখন বঢ়িয়াকৈ। বাকী কি কয়, কাম কৰিম এখন পিছত এখনত কাম কৰিম মই বঢ়িয়াকৈ। তো জলকতে আজিৰ ভিডিঅ'টো মানে এনেই আৰু নৰ্মেল টাইপ এটা ভ্লগ আৰু বনাই দিওঁ। তো এতিয়া মই পোৱা ইউটিউবত আপলোড দিলোঁ ভ্লগ। তো জলক এতিয়া আজিৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যোৱাকালিৰ পৰা আমাৰ ইয়াত দেউল আৰম্ভ হ'লে, আৰু আমাৰ ইয়াত মানে ৰামা মন্দিৰত মানে আজি ডাঙৰ কিবা আৰু ডাঙৰ পূজা হৈছে। তো যাম তাকেও। তো জলক গাইছ কেলা মোবাইল চবাইল গাইছ পুৰা গাইছ চাই মোবাইল চবাইলে অৱস্থা নকৰলাক মোবাইলে। গাইছ ইবাগে গৈছিলোঁ মই অলপ ওলাই ৰাস্তা দেখি, গোটেই মানে গপছে এনেকুৱা অৱস্থা হ'ল। মই ভাবছিলোঁ দিপৰা গা ধুম বঢ়িয়াকৈ, এতিয়া আৰু গা ধুব লাগিলে ঠাণ্ডাত পুৱা গাইছ চালা আকৌ নহয় বুঢ়া নামানো হ'লিয়ে। তো দিয়কতে মই প্ৰথম গাটো ধুই লওঁ, তাৰপিছত ষ্টাৰ্ট কৰি আছোঁ মই ব্লগটো। গা চা ধুই ৰেডি মই, আৰু এতিয়া মানে মই যাই আছোঁ লামিদাৰা নীলপলাৰ গাঁৱত। তাতে মানে যিহেতু দেউল হয় আৰু তাতে আজি হোম পৰিছে বোলে। তো সিহঁতে মাতি আছে মোক। তো এতিয়া মই তালৈকে যাওঁ। তো চলক এতিয়া এনেকৈ যাম। Bingo.
এই আজাঙা হুমপৰি আছে বোলে লামিদাৰাত হুমপৰি আছে বোলে লামিদাৰাত জাঙা দে গা ধু হুমপৰি আছে হুমপৰি গাইজ গেট আহি পালোঁ তজলক ভিতৰলৈকে এইটো নীলোৎপল আহি আছে তজলক বাহঁতল ক'ত বাহঁতল পৰা ঘূৰি এতিয়া আহি পালোঁ ইহঁতৰ গাঁৱত আজি সোমপুৰছি না এইখন গাইজ গেট এইবাৰ চব কি কৰিছে তো আপোনালোকে বেয়া নাপাব মোক মই ইয়াত ভ্লগ বনাব নোৱাৰিলোঁ কাৰণ ইয়াত বহুত নাম মাইকত বজাই আছে তো মোৰ ভইচটো আপোনালোকে ক্লিয়াৰ শুনা নাপালা হয় সেইকাৰণে মই ভইচ অভাৰ কৰিছোঁ তো বেলেগ একো নহয় সৰুকৈ পাতিলে এনেকুৱা মানুহ তামাম হৈছে আৰু হোম পৰিলে এই তাত আৰু এনেকুৱা আৰু সৰুকৈ পাতি দিলে আমি ৰখি আছোঁ আৰু এইভাগে মানুহ চব গাইছ এই প্ৰথম চাকৰিতে গাইছ মানুহ চব পিপৰা ইমান নাই গাইছ চিধে তোৰ হক নেখাৰ ব্লগ নাচাওঁ আৰু গাইছ পুৰা খিচাৰি খাই ল'লোঁ ইভাগে আহি আছে আৰু এইভাগে চাব পাৰে এইটো হ'ল মেইন মন্দিৰটো এইটো না খিচাৰি খাই এইটো মেইন মন্দিৰটো আৰু এইভাগে বনাইছে মানে কিবা কিবি সৰু ছোৱালী খেলা সেইবিলাক বনাইছে আৰু এইভাগে মানে সৰু সুৰা দোকান চোকান তো বনাইছে তো এতিয়া খিচাৰি খাই ল'লোঁ আৰু ঘৰত যাম লাহেকৈ আৰু পুৰা তো এনেকৈ দেউল খোলাখনক দি দিলোঁ বাই কৈছোঁ গৈছোঁ 1টা বজাত তো এই 4টা বজাত আমাৰ ভাত মানে 4টা বজাতে খিচাৰি খাব পাইছোঁ ইমান মানুহ হৈছে গাইছ তাতে কমেও 1500 মানটো হৈছে 1500 ওপৰ হ'ব ইমান মানুহ হৈছে গাইছ গাঁও মানে ঘৰ পৰা আমাৰ গাঁও আহি পালোঁ চাই লওঁ বেছিভাগে আন্ধাৰ হ'বই হ'ল আৰু মই মানে তাৰ পৰা আহি ডাইৰেক্ট চাইকেলখন থৈ মই ডাইৰেক্ট বিচনাত বাগা দিলোঁ মানে একদম গাটো কিমান লাগে তো ইটাহে উঠিলোঁ মই বাগাত দি তো চলক অলপ ব'লা আগত দিকে চাওক তো আন্ধাৰ হ'ব হ'লে আৰু ইয়াত মানে কিবা মানে হৈছিল কিবা এটা উৎসৱ মানে কিবা এটা হৈছিল আৰু মুঠতে ডাঙৰ তো এতিয়া মানে শেষ হ'ল আৰু এইভাগে মই গাইছ পূৰা একদম কাপোৰ এই চাওক পূৰা একদম লং পেণ্ট চাৰ্ট পিন্ধি আছোঁ মানে কাপোৰ শুকাব মানে কি হ'ল মই তাৰ পৰা আহি ডাইৰেক্ট মানে চাইকেলখন থৈ ডাইৰেক্ট বাগা দিলোঁ মানে গাটো কিবা এখন লাগি গ'ল মোৰ একদম তো সেইকাৰণে মই বাগা দি দিলোঁ তো এতিয়া মানে উঠি মানে ঘুমটি লৈ তাৰপিছত সাৰি পাৰি গ'লোঁ তাৰপিছত মানে উঠি আহি অলপ মানে ওলাই লৈ তেল ডিপুৰ ৰাখিলোঁগৈ মানে ঘৰত থাকিব আৰু ইচ্ছা নাই গাটো মানে একদম মোৰ কিবা লাগি আছে তো এতিয়া অলপ ভাল হৈছে হ'লেও কিন্তু গাটো অলপ বিহান মানে গাটো যেন মোৰ অলপ মানে কবে মানে ডাচটো ঠিকছে গাটো বিহৈছে মোৰ সেনে মানে লাগি আছে এতিয়া তো এইভাগে অলপ ওলাই আহিলোঁ মনটো ভাল লাগিব বুলি তো এয়া তো কাটিল এতিয়া এটা ঠাইনাটো কাটিল পাকৰি দিলোঁ কাম কৰিছিল নেকি আজি ঢাকনখন খোলা আছে তো এতিয়া যাওঁ লাহেকৈ ঘৰত আৰু কিনো কৰি থাকিম এতিয়াও ঘৰত লাহেকৈ যাওঁ আৰু ভিংকু আহিছিল ইয়াত দীপৰা আহিছিল যেতিয়া মানে সেই হৈছিল তো মই বাৰু অহা নহ'ল মই যিহেতু তাকে গ'লোঁ সেইকাৰণে মোৰ অহা নহ'ল ইয়াত এজন ল'ৰা তো ইয়াৰে এখনতে পঢ়াই তো আজি কি বুজাইছে আজি আমাৰ ডাঙৰ গুৰু যে আহিছে এইটোৰে ডাঙৰ গুৰু ঠিক আছে তাক তো আজি মানে ইয়াত ডাঙৰ সেই আহিছে গুৰু হৈছে তো এইখন হ'ল সেইটো আৰু এৰে হেৰি হয় মানে সৰু মানে ল'ৰা আৰু ইয়াৰে মানে ইয়াতে পঢ়ে তো তাত মানে সেই হৈছিল ডাঙৰ গুৰু আহিছে বোলে কোনোবা তো মই ইমানখিনি নাজানো বাৰু গাইজ বাই বাই এটা চিও নেক্সট ব্লগত লগ পাম তো ভিডিঅ'টো ভাল যদি সকলোকে চাই আছে তেতিয়াহ'লে ধন্যবাদ থেংক ইউ ভিডিঅ'টো যদি
ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিব তো দিয়ক বাই বাই টাটা চিঅ'